এই আমাৰ গান্ধীমূৰ্তি ষ্টেচন ৰেলৱে ষ্টেচন হয় মেজিক ষ্টেচন দেই পইচা নাই দিয়া ইনষ্টলমেণ্ট দিলোঁ এইখন মোৰ ককা এটা এক্সপ্ৰেছ গাইজ দৰ্জাখন ইয়াত লাগিছিলে এইটো চব এতিয়া যাওঁ আমি তলৰ ষ্টেচন ভাত খাই ৰাহুলকো দি থৈ দিছোঁ যে ৰাহুলক এই পাছফালৰ পৰা গ'লে নন্দি লাগি যাবতো আগফালৰ পৰা যাওঁ এইফালে চৰ্টকাট আছে হোমলাল স্কুল আমি যাওঁ এই বহুত দেৰি লাগিলে বাবা 1 ঘণ্টা বুলি চপল এযোৰ ল'লোঁ আজি নতুন চক কেনেকুৱা আছে ঠিক আছে এই মাল দুটা আহিছে গাইছ লুক এট দিছ অ' দেহা ঐ ক'লে যাব ক'লে দেহা কেইজনী গ'লগৈ দেখিছে ভাতটো খাই আহোঁ তলে ষ্টেণ্ড কৰি কিনে বাবাজনৰ গাড়ীত আহিছে হোমলাল ৰাহুলক কৈ আছোঁ মই তাৰ পইচাটো পালে মানে ডুমডুমা ফিল্ড এইফালে চৰ্টকাট চৰকাৰী মেডিকেলত কেনেকুৱা ভিৰ হৈছে চোৱা নাই চব কি ক'ম আৰু মই এতিয়া এটা চাইড মানুহ চাইডে নিদিয়ে এইটো চব ক'ত ওলালে ৰাস্তাটো দেখিছে এই আৰু এয়া মাইনা কেইজন এই চাইড দিয়া চাই কিনে যাবা আকৌ তোমাৰ লাগে কৈ থৈ যাওঁ আকৌ ইয়াতো মালটো লৈ থৈ যাওঁ লাইন সেইকাৰণে এইফালে জ্ঞান লগালে সপোন কৰি কিনে কেলা বাপৰে জ্ঞান মাছটো খাই আহোঁ কৈছোঁ বাবা ইমান ধুনীয়া বৰ ধুনীয়া পায় ক'ত যাম ভাত খাবলৈ টপি এটা ল'ব লাগে কেলা ভাল টপি এটা ল'ম जवाहरलाल नेहरू की चलो खाना खाने के लिए चलो एस बी आई बैंक रेलवे स्टेशन रास्ता खाने অটোবোৰে লাগি আছে হ'ব যাবে খাচী মাংস তো আমি যাওঁ খানাটো খাই আহোঁগৈ এতিয়া পাৰ্কিঙত কৰি দিলে বাবা যাম আমাৰ হোটেল বাইদেউ হোটেল খালী বাইদেউ হোটেল খালোঁ কালি ভাতটো তিনিচুকীয়াতে আজি বাইদেউ হোটেল নহয় ইয়াত আমাৰ হোটেলত ৰেল লাইনৰ ছাইডত চলো হয়তো ধুই ল'ব লাগে হয় নাই এই চাবোন নলগাই দেই চাবোনটো মোৰ হেৰিতে ওলায় গাড়ীতে ওলায় ধান ধুই লোৱাৰ পাছত যাওঁ এতিয়া হোটেলখনৰ ভিতৰলৈ গাইছ বহুত যাওঁ ভিতৰত কি বনাইছে আজিতো গাহৰি মাংসৰ লগতে খাম দেই এই ফেনটো চলে না বাইদেউ চলাকচোন দাদা চলে कितना सिस्टम ही बोले जाते चलो आ गया है अपन का राइस दियो गाड़ी पियाज खाओ डांगर करो गरम दिन नेमू एकदम मजा लगी जाए दे বন্ধুসকল গাহৰি মাংসৰ লগত ভাতটো খাই লওঁ তেতিয়ালৈকে তোমালোকে খাই থাকা এণ্ড খাই থাকা মানে মই খাই থাকোঁ ঠিক আছে বাই বাই ইমানেই আছিলে আজিৰ